প্ৰথমতে মই সংবাদ বন্ধুসকললৈ ধন্যবাদ জনাইছোঁ। আমি ইয়াতে সংবাদমেলৰ আয়োজন কৰাৰ মেইন উদ্দেশ্য হৈছে যে আমাৰ কমতাপুৰ অট'নমাছ কাউন্সিল যিখন গঠিত কৰি দি আছে চৰকাৰে, তাতে যাতে চৰকাৰে কমতাপুৰৰ ভিতৰৰ এৰিয়াৰ মানুহ দি পেলাই কমতাপুৰ ইণ্টাৰিম গভৰ্ণমেণ্টখন আমাক বনাই দিয়ে। তাৰ বাবে আমি চৰকাৰক দাবী জনাইছোঁ। কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ পৰা CM হিচাপে আমি হৰমোহন মেধি ডাঙৰীয়াৰ নামটো বিচাৰোঁ, প্ৰস্তাৱ কৰোঁ চৰকাৰৰ ওচৰলৈ, কাৰণ তেওঁ আমাৰ আক্ৰাচুৰ গুৰিধৰোঁতা আছিল, প্ৰতিষ্ঠাপক আছিল। আপোনালোকে কৈ আছে যে KCৰ ভিতৰত তাৰমানে মুখ্য কাৰ্যবাহী সদস্য বা EM হিচাপে মনোনীত কৰিব লাগে। যদি চৰকাৰে আপোনালোকৰ কথাটো শুনে, তেওঁলোকক নিদিয়ে, তেওঁলোকে যদি কিবা সমস্যা কৰে, আমাৰ যিখিনি স্বগোষ্ঠী মানুহ আছে KCৰ বাহিৰৰ, তেওঁলোকৰ কাৰণে নিশ্চয় এটা ভাল চিন্তা কৰিছে চৰকাৰে। ডেভেলপমেণ্ট কাউন্সিল এখন দি আছে, তেওঁলোকে বিৰোধিতা নকৰি ডেভেলপমেণ্ট কাউন্সিলৰ লগত তেওঁলোকে জড়িত হওক আৰু সেইখন গঠন কৰাত তেওঁলোকে চৰকাৰক সহায় কৰক। আমিও তেওঁলোকৰ প্ৰতি সঁহাৰি আগবঢ়াম আৰু লগতে তেওঁলোকৰ লগত একেলগে চৰকাৰৰ লগত আমি কথা পাতিম ডেভেলপমেণ্ট কাউন্সিলখন অনতিপলমে দিয়াৰ কাৰণে। আমি গোৱালপাৰা জিলাৰ কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ তৰফৰ পৰা কেন্দ্ৰীয় সমিতিৰ উপসভাপতি শ্ৰীযুত কিশোৰ জ্যোতি ৰায়ৰ নামটো আমি প্ৰস্তাৱ কৰিছোঁ। কাৰণ কি কিশোৰ জ্যোতি ৰায় আমাৰ যুৱ ছাত্ৰ সন্মিলনীৰ আৰু তেওঁৰ নেতৃত্বতে আমি কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীৰ কাম কাজ কৰি চলাই আছোঁ। আৰু তেওঁ দীৰ্ঘদিন ধৰি তেওঁ আক্ৰাচুৰৰ এছিষ্টেণ্ট ছেক্ৰেটাৰী আছিল। গতিকে তেওঁক আমি গোৱালপাৰা জিলাৰ তৰফৰ পৰা EM হিচাপে বিচাৰোঁ। বহুত ধন্যবাদ থাকিল। আজি আমাৰ বহাৰ উদ্দেশ্য হ'ল অসম চৰকাৰে যিখন আমাৰ কোচ ৰাজবংশী স্বায়ত্তশাসিত পৰিষদ গঠন কৰিবলৈ ওলাইছে, তাত কোনো বাহিৰা ব্যক্তিৰ দ্বাৰা যেন গঠিত নহয়। যিটো চৰকাৰে নিয়ম বান্ধি দিছে BTR আৰু ৰাভা আচং বাদ দি, তাৰ ভিতৰৰ যোগ্য আৰু সুদক্ষ ব্যক্তিক যেন প্ৰক্ষেপ কৰে। যদি চৰকাৰে বাহিৰৰ ব্যক্তিক লৈ যদি গঠিত কৰিব খুজিছে, তেতিয়াহ'লে আমি গোৱালপাৰা কোচ সদৌ অসম কোচ ৰাজবংশী যুৱ ছাত্ৰ সন্মিলনীয়ে আমি চৰকাৰৰ বিৰুদ্ধে আমি বিহিত ব্যৱস্থা ল'ম। লগতে আমি জংগী আন্দোলন আৰু গোৱালপাৰা ডিষ্ট্ৰিক্ট অনিষ্ট কাৰ্যালয় আমি বন্ধৰ কাৰণে ঘোষণা কৰিম। ইতিমধ্যে আমি গম পোৱা নাই, আমি শুনি আছোঁ বহুত BTR আৰু BTRৰ মানুহবিলাক গেডাৰিং হৈ আছে তেওঁলোকৰ নাম প্ৰক্ষেপ কৰাৰ কাৰণে, আৰু যিটো আমাৰ কাউন্সিলৰ ভিতৰৰ মানুহখিনিক ইমান এটা গুৰুত্ব দিয়া নাই বুলি শুনি আছোঁ।